Hello friends, welcome to Indrani's Kitchen. Indrani's Kitchen লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো ধনিয়া চিকেন বা কোৰিয়াণ্ডাৰ চিকেন, য'ত ধনিয়া পাতেৰে মুৰ্গী মাংস বনোৱা হয়। তাৰোপৰি ধনিয়া পাতত প্ৰচুৰ পৰিমাণৰ ভিটামিন সি, ভিটামিন কে আৰু প্ৰটিন থাকে আৰু কম পৰিমাণৰ পটাছিয়াম, ফসফৰাছ আৰু কেলছিয়াম পাওঁ, যি আমাৰ হেলথৰ কাৰণে খুবেই দৰকাৰী। তেনেহলে আহকচোন এই ৰেচিপিটো বনাবলৈ কি লাগে এবাৰ আমি চাই লওঁ। যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি যাতে আগলৈও মোৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। এতিয়া মই এই ধনিয়া পাতখিনি আৰু দুটা কেঁচা জলকীয়া মিক্সিত গ্ৰাইণ্ড কৰি লম। আপোনালোকে যদি বেছি জ্বলা খাই ভাল পায় তেনেহলে জলকীয়া বেছিকৈ দি ল'ব। এতিয়া এইখিনি মই গ্ৰাইণ্ড কৰি লম। এয়া গ্ৰাইণ্ড কৰা হৈ গ'ল। কেৰাহীটো মই মিডিয়াম ফ্লেমত ৰাখিছোঁ। এতিয়া ইয়াতে মই সৰিয়হৰ তেলখিনি দি দিছোঁ। তেলখিনি অলপমান গৰম হ'ব লাগিব। তেলখিনি গৰম হৈ গৈছে। ইয়াতে এতিয়া মই গোটা জিৰাখিনি দি দিছোঁ। লগতে এয়া দালচিনি, এয়া লং, ইলাচি আৰু গোটা জালুক অকণমান লৰাই লৈছোঁ এইখিনি। এতিয়া ইয়াতে মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনি সামান্য গোল্ডেন কালাৰ এটা অহালৈ মই 1 মিনিট মানৰ কাৰণে ভাজি ল'ম। 1 মিনিট ভাজি লোৱাৰ পিছত এতিয়া ইয়াতে মই আদা নহৰু পেষ্টখিনি দি দিছোঁ। মই অকণমান পানীৰ সৈতে দিছোঁ। আদা নহৰুখিনিও মই 1 মিনিট মানৰ কাৰণে ভাজি ল'ম। এতিয়া ইয়াতে মই চিকেনখিনি দি দিছোঁ। গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। এতিয়া ইয়াতে মই সোৱাদ অনুসৰি নিমখ, এয়া হালধি গুড়ি, গোটেইখিনি ভালদৰে মিলাই ল'ব লাগিব। এতিয়া এইখিনিত মই 10 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিছোঁ। দহ মিনিট পিছত ইয়াতে মই কৰি থোৱা ধনিয়া পাত আৰু জলকীয়াৰ পেষ্টখিনি দি দিছোঁ। এইখিনি ভালদৰে মিলাই ল'ব লাগিব। এইখিনি এতিয়া মই 10 মিনিট মানৰ কাৰণে এনেদৰেই ভাজি থাকিম। ধনিয়া পাত দিয়াৰ কাৰণে খুব ধুনীয়া গুণ এটা ওলাইছে। ধনিয়া পাতৰ গুণটো এনেই ইমান ধুনীয়া, তাতে আকৌ মছলা আৰু চিকেনৰ লগত ভজাৰ কাৰণে আৰু ধুনীয়া গুণ এটা ওলাইছে। এতিয়া ইয়াতে মই এচামুচ ধনিয়া গুড়ি আৰু এচামুচ জিৰা গুড়ি দি দিছোঁ। এইখিনি ভালদৰে লৰাই ল'ব লাগিব। দহ মিনিট এনেদৰে ভাজি থকাৰ পিছত ধনিয়া পাত আৰু জলকীয়া পেষ্ট কৰা মিক্সিৰ জাৰটোত ভালেখিনি ধনিয়া লাগি থকাই সেই পানীয়ে মই ইয়াতে দি দিছোঁ। 1 গিলাচ পানীৰ জোখত দি দিছোঁ। এতিয়া এইখিনি মই 10 মিনিটৰ কাৰণে ভালদৰে উতলিব দিম। তাৰ কাৰণে মই জুইটো হাই ফ্লেমত দি দিছোঁ। 10 মিনিটৰ কাৰণে এতিয়া মই ইয়াতে ঢাকনিখন দি দিছোঁ। 10 মিনিট এইখিনি ভালদৰে উতলিব দিয়াৰ পিছত ইয়াত দিয়া পানী আৰু মছলাখিনিৰে খুব ধুনীয়া গ্ৰেভি এটা ৰেডি হৈছে।
আমাৰ ৰেচিপিও অলমোষ্ট ৰেডি। এইখিনি মই এটা বাটিত উলিয়াই দিয়াৰ আগতে অকণমান ঘি আৰু শুকান জলকীয়া গৰম কৰি দি দিম। তাৰ কাৰণে মই এখন পেনত অকণমান ঘি লৈছোঁ, প্ৰায় এচামুচ জোখৰ। ঘিখিনি অকণমান গৰম হৈ লোৱাত ইয়াতে মই 2টা শুকান জলকীয়া দি দিছোঁ। শুকান জলকীয়াখিনি মই ঘিতে ভাজি লৈছোঁ। এতিয়া এইখিনি মই এই চিকেন কাৰীখিনিৰ ওপৰত দি দিছোঁ। গোটেইখিনি ভালদৰে মিলাই ল'ব লাগিব। আমাৰ চিকেন কাৰী ৰেডি হৈয়ে গৈছে। এতিয়া এইখিনি মই এটা বাউলত উলিয়াই দিছোঁ। এয়া আমাৰ ধনিয়া চিকেন বা কোৰিয়াণ্ডাৰ চিকেন ৰেডি। দেখিবলৈ খুবেই ধুনীয়া হৈছে, চাইনি আৰু ক্ৰিমি লুক এটা আহিছে। এই ৰেচিপিটো আপোনালোকে দাইল ভাত, ৰুটি বা পোলাওৰ লগতো খাব পাৰে। আপোনালোকেও এবাৰ বনাই চাব আৰু কেনেকুৱা পালে মোক লাইক আৰু কমেণ্টৰ জৰিয়তে জনাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।